কেশৱ গগৈ আমাৰ গাঁৱৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি। তেখেতৰ আকস্মিক মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ আৰু তেখেতৰ আত্মৰ চিৰশান্তি কামনা কৰি আমি এই ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা সুযোগ দিছোঁ বুলি আমি মনতে দৃঢ় সংকল্প হৈছোঁ। আৰু তেখেত আমাৰ সামাজিকভাৱেও তেখেত আমাৰ লগত জড়িত আছিল। তেখেত 1980 চনত খৰাঙৰ যুৱচৰাৰ প্ৰতিষ্ঠাপক উপদেষ্টা আছিল আৰু 1984 চনত তেখেত আমাৰ খৰাঙৰ অঞ্চলত অনুষ্ঠিত হোৱা ৰাস মহোৎসৱৰ তেখেত এজন পুঁজি আহ্বায়ক আছিল আৰু 1986 চনৰ পৰা তেখেত একাদিক্ৰমে আজি পৰ্যন্ত তেখেত আমাৰ খৰাঙৰ আঞ্চলিক কলাকৃষ্টি কেন্দ্ৰৰ লগত জড়িত হৈ আছিল। আৰু আমি তেখেতৰ এই সুযোগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গলৈ আমি শুভাশীষ জনাইছোঁ যাতে তেখেতৰ পৰিয়ালবৰ্গই তেখেতৰ আদৰ্শ শিৰোগত কৰি আগবাঢ়ি যোৱাত যাতে সহযোগিতা আগবঢ়াব পাৰে। আমি আজি আহি প্ৰয়াত কেশৱ গগৈ ডাঙৰীয়াৰ বাসগৃহত উপস্থিত হৈছোঁ। বিভিন্ন প্ৰান্তৰ বিভিন্ন সংগঠনৰ দল সংগঠক আহি ইয়াত উপস্থিত হৈছে। তেখেতৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিল। তেখেত এজন বৰ কনিষ্ঠ সেৱক আছিল। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰো এজন একনিষ্ঠ সেৱক আছিল। তাৰ পাছতে তেখেতে হলগুৰি মৌজা জ্যেষ্ঠ নাগৰিক সন্থাৰ হৈ উপসভাপতিৰ দায়িত্ব অৰ্পণ কৰি তেখেতে গোটেই অঞ্চলটোত এক বয়োজ্যেষ্ঠসকলৰ কাৰণে বাৰ্তা ৰাখি থৈ গৈছিল। তেখেতৰ যিখিনি কৰ্ম আছিল এই কৰ্মখিনি সঁচাকৈ আমি শলাগ ল'ব লাগিব। তেখেতে সভা সমিতিত সদায় গৈ প্ৰথম স্থান অধিকাৰ কৰা ব্যক্তিজনে আছিল কেশৱ গগৈ ছাৰ। তেনে এজন মহান ব্যক্তিক আজি আমি অকালতে হেৰুৱাবলগীয়া হৈছে। সেয়েহে আমি ইয়াৰ পাছতে হলগুৰি জ্যেষ্ঠ নাগৰিকৰ লগতে আমাৰ এই শিৱসাগৰ জিলাৰ গোটেই দলসমূহৰ হৈও তেখেতলৈ আজি বিদায় সময়ত আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ চিৰশান্তি লাভৱান হৈ বৈকুণ্ঠ স্থানপ্ৰাপ্ত হওক, এই আমাৰ ফালৰ পৰা ক'বলগীয়া কাকা। ধন্যবাদ। আজি আমাৰ খুব দুখৰ দিন, যিহেতু বন্ধুবৰ জয়জ্যোতি গগৈৰ পিতৃ কেশৱ গগৈয়ে ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। গতিকে আমি তেখেত এজন শিক্ষাবিদেই নহয়, এখন সমাজ হিতৈষী এজন ব্যক্তি আছিল। সমাজৰ কাৰণে কাম কৰি থৈ গৈছিল, আমাৰ গাঁৱৰ কাৰণে কাম কৰি থৈ গৈছিল। তেওঁ মানে প্ৰাক্তন সাহিত্য সভাৰ মুকুল সাহিত্য সভাৰ সভাপতি আছিল আৰু লগতে আমাৰ এই অঞ্চলৰ বা আমাৰ খৰাঙৰ অঞ্চলৰ লগত জড়িত প্ৰত্যেকটো অনুষ্ঠানৰ লগত তেওঁ জড়িত আছিল। শিক্ষাৰ ক্ষেত্ৰত হওক বা বেলেগ সমাজৰ কামৰ ক্ষেত্ৰতে হওক তেখেতে কাম কৰিছে। ৰাস সমিতি হওক বা বিহুৱে হওক বা বিভিন্ন সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰতে হওক বিভিন্ন কাম কৰি আমাৰ কাৰণে এটা অতি দুখজনক খবৰ আজি তেখেত য'তেই আছে আমি শান্তিৰে থাকক আমি কামনা কৰিছোঁ, যাতে আশীৰ্বাদ দিয়ক, যাতে আমি এই সমাজখনক ধৰি ৰখাৰ তেওঁ এটা আমি প্ৰয়াস যি কৰিছে তাক আমি কৰিবলৈ আমি আগবাঢ়ি যাম। গতিকে তেখেতে ইতিমধ্যে আমাক কৈছিলে এদিন যে মোৰ বেছি দিন নাই, গতিকে মোৰ যাব হৈছে, গতিকে তোমালোকে সমাজৰ কাৰণে কাম কৰিবা, তোমালোকৰ সমাজখন ধৰি ৰাখিবা। সমাজত বহুত কাম কৰিবলগীয়া আছে, অঞ্চলত কাম কৰিবলগীয়া আছে। এই অঞ্চলটোক যাতে তোমালোকে আগবঢ়াই লৈ যাবা তাৰে তোমাক মই কৈছোঁ। গতিকে তোমালোকে এই কথাবোৰ ৰাখিবা। গতিকে আমাৰ আজি এই বিদায় সময়ত তেখেতলৈ বিশেষকৈ মনত পৰিছে, গতিকে তেওঁ কোৱা কথাকেইটাৰ সঁচাকৈ তেওঁ বিদায় ল'লে। গতিকে আজি আমি অত্যন্ত দুখ পাইছোঁ, যাতে তেখেত য'তে আছে শান্তিৰে থাকক তাই আমি কামনা কৰিছোঁ।